গাইছ মোক তাৰমানে কেইজনমানে কৈছিল বোলে তই ইমান কালা তোহাৰ ভণ্টিটা কিয় ইমান বগা এই ইমান কিয় বগা মই কথাটো কৈ আছো আজি এইখিনি চাওক এই বস্তুখিনি দেখিছেনে প্ৰথম মানে যেতিয়া এইটোৰ দাম আছিল কিমান 230 তাৰমানে তাই 190 টকাৰ পৰা এই মাখা ঘঁহি ঘঁহি লাষ্ট এইটোৰ দাম হৈছে 499 মানে 500 টকা তাই বগা নহয় কাই বগা হ'ব এই দেখিছেনে ইমাখা আজি কিমান বছৰৰ পৰা এতিয়া 500 টকাক লগি গৈছে তাই এইকাৰণে তাই বগা কম কম পইচা ধ্বংস কৰিছে নাই মাখা কি হ'ব হ'বইতো সেইকাৰণে আমি কালা ভাই ক'ত যা তই আমাৰ দেখিছেনে এইবিলাক ভাত কেৰেলা ক'ত এই চতললৈ আহি পাইছে আৰু ইয়াতো আছে গোটেই ৰাস্তা এই ভাত কেৰেলা এই গছৰ ভাত কেৰেলা আৰু এনেকে তাৰমানে আমাৰ গোটেই বাৰীখনে হৈছে এই এটা আছে এইটো সৰু নালাগে থাক দে থাক হ'ব বহুত চিংচা হ'ব দে নালাগে আৰু এডাল লেচু গছ এইবাৰ বহুত লাগিছিল লেচু কিন্তু মই ভাগত নাপালো এটাও দুৰ্ভাগ্য আৰু এই ভাত কেৰেলা গোটেই আমাৰ মানে ৰাস্তাটোৰ পৰা চতললৈ আৰু বাৰীৰ পিছফালেও আছে বহুত ভাত কেৰেলা আছে আৰু বহুত কিবা কিবি খেতি আছে দেখাই আছো মাই জালাকেইডাল মৰিল দেখোন এইকেইদিন বৰষুণ দি আছিল না এইবিলাকত পানী জমা হৈ জলকীয়াবিলাক মৰি গ'ল ইমান ডাঙৰ ডাঙৰ গছ আৰু এইডাল আমাৰ গোল নেমু দেখিছেনে কিমান লাগি আছে বহুত লাগিছে এইবিলাক বহুত লাগি আছে আৰু এই চোতালতে এইকেইডাল ফুল আছে এইকেইডাল ইয়াত তুলসীডাল ডাঙৰ তুলসী হৈছিল এইকেইডাল হৈছে বগা নয়নতৰা বগা এইডাল স্নেক ফুল আৰু এইডাল জবা আৰু এইডাল নেমু টেঙা দেখিছেনে ক'ত হৈছে নেমু টেঙা লাগি আছে না মা লাগছে দুটা মই এটাহে দেখা পাইছো এটা আৰু এই ভেদাইলতা এইবিলাক এইফালে আছে দুটা লাগছে বুলি কৈছে আৰু এইফালে আছে আমাৰ সৰু বাৰী এখন বাৰী মানে কিবা কিবি খেতি কৰে দেউতাই ইয়াতে পাণ আছে কলগছ আছে তামোল গছ আছে এইবিলাক ডাঠা ৰুইছিলে ইয়াতে বৰষুণৰ পানীৰ কাৰণে এইবাৰ নষ্ট হৈ গৈছে আৰু মই ইয়াতে নাৰিকল এইবাৰ ৰুইছিলোঁ 20টা মান এনেকুৱা নাৰিকলবিলাক কিন্তু গোটেইকেইডাল মৰি গৈছে নহ'লে চাগে এডালো এনেকুৱা হৈছিল নাৰিকলৰ পুলিবিলাক 20ডাল মান ৰুইছিলোঁ তাৰপিছত এতিয়া এই 4-5ডাল মানহে আছে এই ইয়াতো আছে কেইডালমান 4-5ডাল মানহে আছে আৰু এইবিলাক ভাত কেৰেলা আমাৰ তাৰমানে ডেইলি ঢেৰ ভাত কেৰেলা ওলায় ডেইলি 2 কেজি 3 কেজি মান দেউতাই বিক্ৰী কৰে এনেকৈ বজাৰত এইবিলাক আছে দেখিছেনে এইবিলাক ৰাস্তাবিলাক বিৰাট বেয়া হৈছে আৰু যোৱাবাৰ যে দেখিছিল এইখিনি খালী আছিলে এইবাৰ দেউতাই এইবিলাক বেৰা দিলে বেৰা দি তামোল ৰুইছে ইয়াৰ ভিতৰত এইবিলাক নতুনকৈ ৰুইছে আৰু তামোল তাৰমানে ইয়াতো আমাৰ বহুত তামোল গছ আছিল এইফালে যিমান তামোল গছ আছে ইয়াতো তামোল গছ আছিল তাৰমানে এই ধুমুহাত প্ৰতি বছৰে ধুমুহাত তাৰমানে 10ডাল 12ডাল এনেকৈ তামোল গছ ভাঙে ধুমুহা আহিল মানে আমাৰ তামোল গছ ভাঙিবই প্ৰতিবাৰে 10ডাল 12ডাল এনেকৈ তামোল গছ ভাঙে
আৰু অৱশ্যে আমাৰ তামোল গছবিলাক বহুত ওখ ওখ যে, সেইকাৰণে মানে ধুমুহাৰ বতাহটো আগতে পায়। এই দেখিছে কিমান ওখ ওখ তামোল। এই ইটো চাইড তাৰমানে গোটেই তামোল চাফা হৈ গৈছিলে। এই দুডাল আছে, এইডাল এই দুডাল আছে, আৰু গোটেই আৰু শাল গছ আছে দেখিছেনে, এই দুডাল, এইটো ডাঙৰ ডাঙৰ শাল গছ। এনেকৈ বহুত কেইডাল আছিল ইফালেও, মানে বতাহতে বাগৰি পৰিছে আজি 2 বছৰমান আগতে। সেয়ে মানে বহুত ক্ষতি হয় ধুমুহা আহিলে। আৰু এইফালে আছে এইবিলাক গছ চিনি পাইছে, চেগুন গছ। আজি কেইবছৰমান আগতে ৰোৱা এই চেগুনখিনি, কেইবছৰ মানে 8 বছৰমান হ'ল এইবিলাক। 150-150ডালমান আছে। দেখিছেনে কিমান ডাঙৰ হৈছে? ডাঙৰ হৈছে কিন্তু মানে মোবাইলত ভিডিঅ'ত হয়তো গম পোৱা নাই, ডাঙৰ হৈছে, বহুত ডাঙৰ হৈছে। আৰু চেগুনৰ দামটো জানেই, চেগুন গছৰ কাঠৰ কিমান দাম। এডাল গছততো মিনিমাম 20,000 টকা হয়েই। আৰু 20,000 মানে টাইমো লাগে। এডাল চেগুন ভালকৈ পুৰত হৈ কাটিবলৈ এইটো 10-15 বছৰ লাগেই। আৰু ধৰক 8 বছৰ হৈছে, আৰু 8 বছৰমান পিছত আৰু কাটিব পৰা যাব ধুনীয়াকৈ, মানে বিক্ৰী কৰিব পৰা যাব। আৰু এয়ে আৰু আমাৰ লাইফ ইঞ্চুৰেঞ্চ, বাকীটো চাকৰি বাকৰি নাই, এইবিলাকেই আৰু। যে নহওক, এডাল গছত যদি 20,000কৈ পোৱা যায় আৰু 100ডাল গছ থাকিলে আৰু কিবা এটা হয় আৰু। বাৰু দেখা যাব। আৰু মানে এইখিনি আমাৰ বাৰী, এইবিলাক বাঁহ বাৰী। এইফালে বাঁহ আছে, বাঁহ গছ আছে। এইটো চাইড বহুত বাঁহ আছিল আগতে, মানে এই 2 বছৰমান আগতে কাটি দিলোঁ এইবিলাক, বহুত আছিলে পিছফালে। আৰু পিছফালে আমাৰ বাৰীৰ পিছফালে বানপানী আহিছে। এই বানপানীখিনি অলপমান দেখুৱাওঁ। এটা শিয়াল আছিল ভাই, এই যে হাঁহ দেখিছে, এই হাঁহটো ধৰিবলৈ আহিছিল শিয়াল এটা, দাউৰিছে এইফালে। এয়া দেখিছেনে বানপানী, কিমান পানী আহিছে দেখিছে। ইফালে মানে একদম বহুত দূৰ পানী। মই 2 মাহমান আগতে যে ভিডিঅ' বনাইছিলোঁ, এই আগত গৈছিলোঁ মই তেতিয়া। আৰু এই পানী আহি আছে, এইবিলাক একদম ওপৰলৈ যাব, আমাৰ এই মানে বাৰীত সোমাই যাব ভিতৰত, বহুত ওপৰত যায় পানী। এই বেৰা চেৰাবিলাক আহিলে মানে ডুব যায়। এই হা, পানীত যা, শিয়াল আহিছে, পানীত যা। মই যে আগৰবাৰ আহিছিলোঁ, আগৰবাৰ অহা ভিডিঅ' যে কৰিছিলোঁ, এই বহুত দূৰত, মানে এই কি বুলি ক'ম, মানে বহুত দূৰত গৈছিলোঁ। আৰু তেতিয়া এইবিলাক পানী নাছিল। আৰু যেতিয়া বানপানী হ'ব, মানে বেছিকৈ হ'ব, এই ৰাস্তাটো যে দেখিছে গাড়ী যাই আছে, এই ৰাস্তাটোৰ ওচৰলৈ যাব তাৰমানে, এইবিলাক পূৰা পানী হৈ যায়, এই ওপৰলৈ যায় বানপানী। ইয়াৰ ওপৰলৈ আহে তাৰমানে পানী, পূৰা পানী। আগতে আমি সৰু থাকোতে যেতিয়া বানপানী আহে, তাৰমানে বানপানী আহিলে দিনটোৰ যদি 2 ঘণ্টা ঘৰত, বাকী সময়খিনি আমি ইয়াতে মানে বিলৰ পাৰতে, এনেই পানীৰ কাষতে থাকোঁ। তাৰমানে বৰশী বাম, জাল মাৰিম, মুঠতে মাছ মাৰিমেই আৰু, বা যিবিলাক পানীত মেটেকাবিলাক আহে, মেটেকাবিলাক টানি এনে মানে জোকাৰি দিলে, ইয়াতে মেটেকাৰ ভিতৰতে বহুত মাছ আহে। বহুত মাৰিছিলোঁ সৰুতে, কিন্তু আজিকালি নামাৰেই কোনেও মাছ। আগতে বহুত মাৰিছিলোঁ আমি, তাৰমানে মাছ পাওঁ নাপাওঁ কথা নাই, আৰু আহিমেই, তাৰমানে এনেই থাকিম। সেয়ে ভাল লাগিছিল আগতে সেইবিলাক, কিন্তু আজিকালি সেই মজাবিলাক নাই আৰু। মনত পৰে কেতিয়াবা সেইবিলাক কথা।